যদি আপুনি আপোনাৰ হোৱাটছআপৰ ষ্ট'ৰেজ মানে আপুনি কাক কিমান মেছেজ দিছে, কাৰ লগত কিমান কথা পাতিছে সেইখিনি চাব খোজে, তেনেহ'লে আপুনি তিনিটা ডট থকা এই চিম্বলটোত যাব, তাৰপৰা ছেটিঙত যাব। ছেটিঙত গৈ আপুনি ডাটা এণ্ড ষ্ট'ৰেজ ইউজেজত যাব। তাত গৈ আপুনি ষ্ট'ৰেজ ইউজেজত যাব। ষ্ট'ৰেজ ইউজেজত গৈ পেলাই আপুনি চাব পাৰিব কোনে আপোনাক, কাৰ লগত আপুনি কিমান সময় কথা পাতিছে বা কি সময় কথা পাতিছে, বা ইয়াত ভিডিঅ', ফটো বা টেক্সট মেছেজ কিমানখিনি আছে আপুনি গোটেইখিনি চাব পাৰিব। আৰু বা আপুনি ইয়াৰ পৰা চাই পেলাই মেনেজো কৰিব পাৰিব। কিছুমান ধৰক ডিলিট কৰিব লাগে, আপুনি ডিলিট কৰিব পাৰিব। ছাপ'জ আপুনি ফটোখিনি ডিলিট কৰিব লাগে, আপুনি ইয়াত ফটোত ক্লিক কৰি পেলাই বাকীখিনি ৰাখি ফটোখিনি ডিলিট কৰি দিব পাৰিব। ক্লিয়াৰ অল মেছেজ ইয়াত মাৰিলে আপোনাৰ গোটেইখিনি ডিলিট হৈ যাব। চাওক ফটোৰ হেৰিটো ক্লিয়াৰ হৈ গৈছে। এনেকৈ আপুনি আপোনাৰ ষ্ট'ৰেজটো ক্লিয়াৰ কৰি ল'ব পাৰিব আৰু চাব পাৰিব কাৰ লগত কিমান সময় কথা পাতিছে বা কাৰ লগত কিমান MB খাই আছে আপোনাৰ হোৱাটছআপত কিমান MB, কাৰ লগত কিমান MB খাই আছে, গোটেইখিনি আপুনি চাব পাৰিব ইয়াত। ঠিক আছে, আগবাঢ়িছোঁ আমাৰ নেক্সট ষ্টেপৰ বিষয়ে। আপোনাৰ হোৱাটছআপত বহুতো গ্ৰুপ আছে চাগে, যিবোৰ গ্ৰুপৰ মেছেজবোৰ আহি আপুনি ব'ৰ হৈ যায় বা আপুনি আমনি পাই যায় চাগে গ্ৰুপৰ মেছেজবোৰ পাই। আপুনি তেনেকুৱা গ্ৰুপৰ মেছেজবোৰ মিউট কৰি ৰাখিব পাৰে। যাৰ কাৰণে আপুনি এই গ্ৰুপটোত সোমাইছে, এই তিনিটা ডটত ক্লিক কৰিছে, তাত গৈ পেলাই আপুনি মিউট নটিফিকেশ্যন যোনটো আছে, মিউট নটিফিকেশ্যনত ক্লিক কৰিব লাগিব। আপুনি কিমান সময়ৰ কাৰণে মিউট কৰিব খোজে, 8 আৱাৰ্ছ, 1 উইক, 1 ইয়েৰ, আপুনি যিমান সময়ৰ কাৰণে মিউট কৰিব খোজে আপুনি মিউট কৰি দিব পাৰিব। মই 1 ইয়েৰৰ কাৰণে কৰি পেলাই দেখুৱাই আছোঁ। আপুনি অ'কে মাৰিলে হ'ল। এতিয়া আপোনাৰ এই গ্ৰুপত যিমান মেছেজ আহিব চব মিউট হৈ যাব, কোনো চাইলেণ্ট মোডত থাকিব। মেছেজটো আহি যাব কিন্তু আপোনাৰ ডিষ্টাৰ্বটো নহ'ব। ঠিক আছে। 3 নম্বৰটো হৈছে গ্ৰুপ এডমিন ফিচাৰ্ছটো। আপুনি কোনোবা এটা গ্ৰুপৰ এডমিন হয়, কিন্তু আপোনাৰ অনুমতি নোহোৱাকৈ কিছুমানে আপোনাৰ গ্ৰুপৰ প্ৰফাইল পিকচাৰ, নাম চেঞ্জ কৰি দিব পাৰে। আপুনি তেতিয়া তাত এটা ছেটিং দিছে হোৱাটছআপৰ পৰা নতুন, আপুনি সেই ছেটিংটো কৰি পেলাই চব হেৰি কৰি বন্ধ কৰি থৈ দিব পাৰিব। আপুনি গ্ৰুপটো খুলিব লাগিব। গ্ৰুপটো খোলাৰ পিছত আপুনি ওপৰত ক্লিক কৰক। ইয়াত আহিব আপোনাৰ গ্ৰুপ ছেটিং। গ্ৰুপ ছেটিঙত ক্লিক কৰাৰ পিছত এডিট গ্ৰুপ ইনফ, চেণ্ড মেছেজেছ, এডিট গ্ৰুপ এডমিনছ। আপুনি এডিট গ্ৰুপ ইনফত গৈ পেলাই আপুনি অনলি এডমিন কৰি থৈ দিলে ইয়াত বেলেগ কোনেও আপোনাৰ ইনফ'খিনি চেঞ্জ কৰিব নোৱাৰিব। যেনে আপোনাৰ প্ৰফাইল পিকচাৰ বা গ্ৰুপ নেম এক্সেট্ৰা কিছুমান ফিচাৰ্ছ আছে, সেইখিনি তেওঁলোকে চেঞ্জ কৰিব নোৱাৰিব, অকল আপুনিহে পাৰিব। আৰু যদি আপুনি বিচাৰে ইয়াত বেলেগ কোনো মেছেজ নিদিবলৈ, তেনেহ'লে আপুনি অকলে মেছেজ দিব বিচাৰিছে, গ্ৰুপ এডমিন হিচাপে মেছেজ দিব বিচাৰি আছে, তেনেহ'লে ইয়াত গ্ৰুপ অনলি এডমিন বুলি কৰি দিলে আপুনি অকলেহে ইয়াত মেছেজ দিব পাৰিব। ঠিক আছে। নেক্সটটো হৈছে ষ্টেটাছ হাইড। আপুনি নিশ্চয় আপোনাৰ হোৱাটছআপত ষ্টেটাছ দিয়ে, তে এনেকুৱা কিছুমান মানুহৰ পৰা আপুনি ষ্টেটাছ লুকুৱাই ৰাখিব পাৰিব যাক আপুনি আপোনাৰ ষ্টেটাছ দেখুৱাব বিচৰা নাই। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, চিম্পুল ট্ৰিক, এইটো হোৱাটছআপৰ ট্ৰিকেই হয়, হোৱাটছআপৰ ফিচাৰ্ছ হয়, বহুতে নাজানে হয়তো। তাৰ কাৰণে আপুনি ষ্টেটাছত যাওক। ষ্টেটাছত গৈ পেলাই আপুনি ওপৰত তিনিটা ডটত ক্লিক কৰক, ষ্টেটাছ প্ৰাইভেচি। তাত গৈ পেলাই আপুনি মাই কণ্টেক্ট একচেপ্ট, কোনটো কণ্টেক্টত আপুনি ষ্টেটাছটো হাইড কৰিব সেই কণ্টেক্টটো আপুনি চিলেক্ট কৰি দিব পাৰে। ইয়াত যোনটো কণ্টেক্টত আপুনি ষ্টেটাছটো দেখুৱাব নিবিচাৰিব সেইটো ক্লিক কৰিলে আপোনাৰ তাত ষ্টেটাছটো শ্ব' নহয়। যদি আপুনি বিচাৰিছে আপোনাৰ ষ্টেটাছ কিছুমান নিৰ্দিষ্ট মানুহে চাব পাৰে, তাৰ কাৰণে আপুনি ক্লিক কৰিব লাগিব 3 নম্বৰ। তাৰপিছত আপুনি ইয়াত চাই ল'ব পাৰে কাক দিব, যাক দিব আপুনি তাক হেৰি কৰি পেলাই ইয়াত ৰাইট ক্লিক মাৰিলে হ'ল। আপুনি ষ্টেটাছটো সেইকেইজন মানুহে দেখাব, বেলেগ কোনেও দেখা নাপায়। ঠিক আছে। নেক্সট ষ্টেপটো হৈছে শ্বৰ্টকাট কণ্টেক্ট। এইটো চবেই জানেই চাগে। আপুনি যদি কাৰোবাৰ লগত বেছিকৈ চাট কৰে, তেনেহ'লে তেওঁৰ লগত চাট কৰিবলৈ আপুনি হোৱাটছআপটো খুলিব লাগিব, পিছত তেওঁৰ কণ্টেক্টটো বিচাৰি তাত মেছেজ দিব লাগিব। যদি আপুনি বিচাৰে তেওঁৰ শ্বৰ্টকাট হিচাপে আপোনাৰ ডিছপ্লেত আহি যায়, তাৰ কাৰণে আপুনি ক্লিক কৰি ধৰি ৰাখক নামটোত, ইয়াত তিনিটা ডট থকা হেৰিটোত ক্লিক কৰিব। ওপৰত লিখাই আছে এড শ্বৰ্টকাট,
আপুনি তাত ক্লিক কৰিব, এইটো এটা ডেস্কটপত আহি যাব আপোনাৰ। এইটো দেখিছে আপোনালোকে, ইয়াত ডেস্কটপত আহি গৈছে। আপুনি ইয়াত ক্লিক কৰিলে হ'ল, তেওঁৰ লগত কি চেট কৰিব খোজে আপুনি ডাইৰেক্ট আহি যাব। ঠিক আছে। যদি আপুনি কাৰোবাৰ হোৱাটছআপ ষ্টেটাছ তেওঁ গম নোপোৱাকৈ চাব বিচাৰে, তেনেহ'লে আপুনি কি কৰিব লাগিব, আপুনি হোৱাটছআপটো খুলি হোৱাটছআপৰ ছেটিঙত যাব। হোৱাটছআপৰ ছেটিঙত যোৱাৰ পিছত একাউণ্টত যাব। প্ৰাইভেচিত গৈ আপোনাৰ তলত এটা পাব ৰিড ৰিচিপ্টছ। ৰিড ৰিচিপ্টছটো আপুনি অফ কৰি ল'ব লাগিব। ইয়াত ক্লিক কৰিলে এইটো অফ হৈ যাব। আপুনি যিকোনো মানুহৰ ষ্টেটাছ চাব পাৰিব, কিন্তু তাত আপুনি চাইছে বুলি কোনো তাত নেদেখুৱাব। গতিকে এইটো নতুন ভাল ফিচাৰ্ছ, এইটো হোৱাটছআপৰ ফালৰ। এইটো ট্ৰাই কৰি চাব পাৰে। যদি আপোনাৰ কাৰোবাৰ ষ্টেটাছ চাব বিচাৰিছে, তেওঁ যদি গম নোপোৱাকৈ চাব বিচাৰিছে, তেনেহ'লে এই ট্ৰিকটো ইউজ কৰিব পাৰে। আৰু যদি আপুনি চাব বিচাৰে আপোনাক হোৱাটছআপত কোনে ব্লক কৰি ৰাখিছে, সেইটো যদি চাব বিচাৰে, আপুনি কি কৰিব লাগিব, আপুনি প্ৰথমতে এটা গ্ৰুপ খুলি লওক। আপুনি এটা গ্ৰুপ খোলক। গ্ৰুপটো খুলি আপুনি যোনজন আপোনাৰ যাৰ সন্দেহ হৈছে যে এই মানুহজনে মোক ব্লক কৰিছে নেকি, তেওঁৰ আপোনাৰ কণ্টেক্টটো ইয়াত এড কৰি দিয়ক। আপুনি যিকোনো এটা নাম এটা দি পেলাই এড কৰি দিয়ক। যদি আপোনাৰ গ্ৰুপত, যদি দেখিছে আপোনাৰ গ্ৰুপত তেওঁ এড হৈছে, তেনেহ'লে তেওঁ আপোনাক ব্লক কৰা নাই। ঠিক আছে, দেখিছে তেওঁ মোক ব্লক কৰা নাই। গতিকে যদি আপোনাক ব্লক কৰিছে, তেনেহ'লে ইয়াত কণ্টেক্টটো নাহিব, আৰু যদি ব্লক কৰা নাই, তেনেহ'লে ইয়াত কণ্টেক্টটো আহি যাব। ঠিক আছে, ধন্যবাদ। হোৱাটছআপৰ এইখিনি ট্ৰিক হয়তো চবেই গম পায়েই, কিন্তু যিসকল মানুহে গম নাপায় বা যিসকল মানুহে নাজানে, তেওঁলোকৰ বাবে ভিডিঅ'টো বনাইছোঁ। গতিকে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।